জেনাৰেলি পাঠশালাত ৰাস প্ৰায় 15 দিনমানলৈকে হয়, কিন্তু এইবাৰ যিহেতু চিটুৱেশ্যন বেয়া, ক'ভিডৰ চিটুৱেশ্যন, চ' এইবাৰ মাত্ৰ একদিন ৰাস হৈছে। বলকচোন আজি এই ৰাসৰ চিটুৱেশ্যন কেনেকুৱা, তাত কি কি দোকান পোহাৰ আহিছে, তাত মূৰ্তি আছে নে নাই, তাত ফাংচনৰ চিটুৱেশ্যন কেনেকুৱা, চাওঁ বলক একেলগে। এই ভিডিঅ'টো আছিল এণ্ট্ৰি গেটত, তাত দুজন মানুহে কাজিয়া লাগি আছিল, চ' সেই ভিডিঅ' ক্লিপটোৰ অডিঅ' চাউণ্ডটো আপোনালোকক শুনালোঁ। এইটো হৈছে ৰাসৰ মেইন মণ্ডপটো। ইয়াত আপোনালোকে দেখিব পাইছে ৰাধা কৃষ্ণৰ মূৰ্তি আছে, কৃষ্ণ ভগৱান। মণ্ডপটি যদিও বা সৰু আছিলে, মণ্ডপটি কিন্তু গুলপীয়া আৰু বগা ৰঙেৰে খুব সুন্দৰকৈ সজাইছিল। এয়া মণ্ডপৰ ওপৰত পূৰ্ণিমাৰ জোন। এয়া মণ্ডপৰ সন্মুখত মই। আপোনালোকে যদি ইয়াৰ আগতে মোৰ দুৰ্গা পূজাৰ ব্লগটো চাইছে, তেতিয়া আপোনালোকে নিশ্চয় গম পায় যে মই এই ঘূৰণীয়া চকৰিবিলাক খুব ভাল পাওঁ। এইবিলাকে মোক বহুত আকৰ্ষণ কৰে।